এইটো মেজি আমি বনাইছোঁ আৰু ভিডিঅ'টো উৰুকাৰ দিনাৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এইটো মেজি ঘৰ, ইয়াতে ৰাতি খানা খাব লাগিব। এইটো অকণমান ষ্টাইলটো অলপ বেলেগ ধৰণে দিয়া হৈছে, দেখিছে নহয়। এয়া ভিতৰত এতিয়াও নাচ গান চলি আছে বাৰু। মই ডিজে বাজি আছে আৰু ৰাতি আহিলোঁ, এতিয়া দিনৰ পৰা নাচি আছে, ৰাতিলৈ নাচিয়ে আছে। চাওঁ এয়া ডেন্সত মগ্ন সকলোৱে। আৰু বাকী যিয়ে নহওক ডিজে মেইন ভেলাঘৰত। আৰু ডিজেত আপোনাৰ অসমীয়া গান অলপ কমেই বাজে, বিহু গান কমেই বাজে, হিন্দী গানহে বেছি। বাৰু যিয়ে নহওক ইয়াতে পানী চব ডেন্সত মগ্ন। আমাৰ কি হ'ব কি নহ'ব আনিছোঁ বাৰু, যে হাঁহেই হ'ব। এয়া আমাৰ অসমৰ পৰম্পৰা। এতিয়া নাম কীৰ্তন হ'ব আৰু নাম কীৰ্তন কৰি আছে ইফালে আৰু আপোনাৰ ভেলা জ্বলাব। আমাৰ ফালে ভেলা বুলিও কয়, মেজি বুলিও কয়। এয়া মেজি জ্বলাই আছে। এতিয়া মেজিত বহুত ছাই উৰিছে। আমাৰ ফালে এইটো ছাই বুলি কয় দেই, নৰাটো জ্বলি কিনে এইটো ছাই বুলি কয়। ছাই বহুত উৰিছে কাৰণ ভেলাটো নৰাই দি বনোৱা হৈছিলতো। এয়া চাওক, জাষ্ট মই আমাৰ মানে যিটো উৰুকাৰ দিনাৰ পৰা এই মেজি জ্বলোৱালৈ মই এই ভিডিঅ'টো বনাইছোঁ, এটা স্মৃতি। আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ অলপ মুহূৰ্তটো। আচলতে বিহুৰ দিনা ডিজে বজালেও মানে অসমীয়া গান বা বিহু গান বজাব লাগে, হিন্দী গান অলপ কমকৈ বজাব লাগে আৰু নবজালেই ভাল। আৰু যিয়ে নহওক এয়া চাওক, মেজিটো আমাৰ জ্বলি শেষ হ'ল। বনাওঁতে এইটো কিমান দিন লাগিলে, জ্বলাওঁতে একেবাৰে 1 মিনিট 2 মিনিটতে খতম। এতিয়া ভেলা খতম, ভিডিঅ'টো শেষ কৰিলোঁ।